এতিয়া লাষ্ট পানীলাও ভাজি কল আছে। हेलो हाय नमस्कार स्वागतम जनाइছো মোৰ অন্য এটি ব্লগলৈ। আজি ভাতখিনি বাঢ়ি পেলাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু এতিয়া লৈ লৈছে এইখিনি পানীলাও মাছৰ তৰকাৰী বনাইছিলোঁ আৰু এইখিনি দাইল হয়, দালি মচুৰ দালি, তাৰপিছত আৰু এইখিনি কচু আৰু ৰঙালাও মাছৰ তেলেদি ভজা হয়, তাৰপিছত এইখিনি ৰঙালাও আগ আৰু লগতে ভেন্দিও দি দিছিলোঁ গোটা গোটাকৈ আৰু এটা ভোট জলকীয়া লৈছোঁ আৰু লগতে এক টুকুৰা নেমু। তো এতিয়া পলম নকৰি খোৱা আৰম্ভ কৰি দিওঁ। ধন ভোট জলকীয়া জ্বলা আছে। ভেন্দি ভেন্দিটো বেছি সিজিলে বেয়া লাগে, চ' এনেকৈ হাফকৈ সিজিলে খাবলৈ ভাল। নাই ভোট জলকীয়া এটা খোৱাৰ ৰেকৰ্ড নাই, চ' আজি পাৰোঁনে নোৱাৰোঁ চাওঁ গোটেইটো খাবলৈ। সেউজীয়া শাক পাচলি খোৱাটো ভাল, গতিকে এই ৰঙালাও আগকেইডাল এনেকৈ নহৰু দি পেলাই ভাজিছিলোঁ, খাবলৈ খুব টেষ্টি হৈছে। এইখিনি কচু ৰঙালাও মাছৰ তেলেদি ভজা। কলা কচু ৰঙালাওৰ লগত খাবলৈ খুব ভাল লাগে, এনেকৈ শুকান ভাজি। আৰু তাতে মাছৰ তেলেদি ভাজিছোঁ, বহুত তেল হৈছে, ধুনীয়াকৈ সিজিছে, খজোৱা নাই একো। অকণমান নেমু চেপি দিছিলোঁ লাষ্টত, কেঁচা জলকীয়া দিছোঁ লগত। খাবলৈ গোটেইখিনিয়ে ভাল হৈছে আইটেম।
পুৰা শেষকৈ খালোঁ। জলকীয়াটো এইখিনি থাকি গ'ল, গোটেইটো খোৱা অভ্যাস নাই, খাব নোৱাৰিলোঁ। পাৰিম বুলি ভাবিছিলোঁ, জ্বলা আছে বহুত। আৰু ৰঙালাও আগকেইডাল খাই ভাল লাগিলে। মাছৰ তৰকাৰী, দাইল, কলা কচু আৰু ৰঙালাও ভাজিখিনি খুব টেষ্টি হৈছিলে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিলোঁ। ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। বাই বাই।